ये हम है, ये अंगूर है और ये हमारी पार्टी हो रही है। আজি আপোনালোকক আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে এয়া ইন্দ্ৰ, এয়া ঋষিকেশ আৰু এয়া উপাংকৰ। আজি আমি গৈ আছোঁ হাজোৰ ফালে। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে এনজয় কৰক। যিমান জল্দি ওলাই অহাৰ কথা আছিলে সেয়া আমাৰ অহা দেৰি হ'ল, সেইকাৰণে আমি অলপ স্পীডত যাব লাগিব। আৰু বতৰটো ভালেই বাৰু, দেৰি হৈছে যদিও ৰ'দ চ'দ বিশেষ নাই, মানে গৈ থাকোঁ আৰু অলপ মজা ন। নিজৰ চাইকেল তাতে নিজৰ চাইকেল। এতিয়া লাহে লাহে দেখি থাকিব বিকাশ দাক ইয়াত কৰি থাকিব। বিকেশ ডেছক্ৰিপশ্যনত লিংক আছে। আৰু যিমান দেৰি হৈ গৈ থাকিব সিমানে চলাবলৈ বেয়া হৈ গৈ থাকিব, কাৰণ ভিৰটো বহুত বেছি। সেইকাৰণে জালুকবাৰীলৈকেতো ভিৰটো পূৰা পামেই আৰু, মানে যিমান পাৰোঁ দেখাই থাকিম। নোৱাৰিলে বেয়া চেয়া নাপাব আৰু, বেয়া চেয়া নাপাব। ৰাইজ, এতিয়া আমি মালিগাঁও পাইছোঁহি। ইয়াতে কিবা এটা খাই লওঁ, ৰাতিপুৱাৰ পৰা একো খোৱা হোৱা নাই। এতিয়া ইন্দ্ৰ আৰু মই আগত পালোঁহি, বাকীকেইজন থাকি আহিলে। ব'লক কিবা এটা খাই লওঁগৈ। দাদা খাবলৈ কি হ'ব? ইন্দ্ৰ কোনে পাত্তা নাপায়, কোনে পাত্তা নাপায় ইন্দ্ৰ? চাইকেল চলাওঁতে বস্তু খাব নাপায়, উপায় নাই। এতিয়া আমি খাই বৈ ল'লোঁ চবেই। এতিয়াৰ পৰা আমি আৰম্ভ কৰোঁ। ডাইৰেক্ট শৰাইঘাটৰ ব্ৰিজতহে ৰমগৈ আৰু। বৰ্তমান আমি এতিয়া শৰাইঘাটৰ দলং পাইছোঁহি। আমাৰ অহা অলপ দেৰি হৈ গ'ল। এতিয়া 9:10 হৈছে। সোনকালে আহিব লাগিছিলে, তেতিয়া আৰু ভাল লাগিলেহেঁতেন, ৰ'ব পাৰিলোহেঁতেন। এতিয়া ৰোৱাটো মানা কৰি থৈছে ইয়াত, সেইকাৰণে ৰ'বলৈ অলপ বেয়া হয়। সেইকাৰণে এনেকৈ পাৰ হৈ দিওঁ আৰু। চবেই এনেকুৱা দলং নদী পাৰ হওঁতে পইচা পেলাই থৈ যোৱা দেখোঁ। কি কাৰণে পেলাই নাজানো বাৰু, ময়ো সেইটোকে কৰিম। যদি কোনোবা ইয়াৰ কাৰণটো জানে তেতিয়া আমাক কমেণ্ট বক্সত জনাব পাৰে, যাতে সকলোৱে গম পায়। সেইকাৰণে এতিয়া ময়ো কিবা এটা পেলাম আৰু, খুচুৰা পইচা পেলাম, কাগজৰ নেপেলাওঁ। ইয়াত এয়া চাইনবোৰ্ড লাগিয়ে আছে, চেল্ফি উঠোৱা মানা আছে, ন' চেল্ফি জ'ন। সেইকাৰণে বৰ্তমান আমি নৰওঁ, কাৰণ কিবা এটা ৰুল বনাইছে যেতিয়া আমি এইটো ব্ৰেক কৰিব নোৱাৰোঁ। সেইকাৰণে শৰাইঘাটৰ ব্ৰিজ পাৰ হৈ আমি এতিয়া আমিনগাঁও ছাইডেদি যাব লৈছোঁ। তাতে যাওঁতে চাইনবোৰ্ড এখন দেখিলোঁ, চব লিখা আছে। ধুনীয়াকৈ পঢ়ি চাই ল'ব, কি কি চাব পাৰি, কিমান দূৰ, চব লিখা আছে। ইয়াৰে আমি চাগে পুৱা মক্কাটোলৈ যাম, হয়গ্ৰীৱ যাম, আৰু তাত গৈ কি কি চাওঁগৈ তাতহে গম পাম আৰু। ব'লক। আমাৰ ৰুমৰ পৰা প্ৰায় 43 কিলোমিটাৰ আহি 43 মান আহি আমি পুৱামক্কালৈ যোৱা যিটো ৰাস্তা, পুৱামক্কালৈ সোমাই গৈছে, সেই ৰাস্তাটো পাইছোঁহি। আৰু 3 কিলোমিটাৰমান গ'লেই আমি পুৱামক্কা দৰগাহ শ্বৰীফ পামগৈ। ৰাস্তাটো অকণমান পাহাৰীয়া হয়, আপ আছে, গতিকে যাওঁ। এয়া অভি আমাৰ লগত আছে, এয়া উপাংকৰ, ঋষিকেশ। কেনেকুৱা লাগিছে ঋষিকেশ?
ঋষিকেশৰ লগত আমি ফাৰ্ষ্ট টাইম ৰাইড কৰিছোঁ আজি। তুমি হাজো প্ৰথম আহিছা চাগে ন? পুৱামক্কালৈ প্ৰথম আহিছা, গতিকে ব'লক ভিডিঅ'টো এনজয় কৰোঁ। আমি আহি এতিয়া আধা পাইছোঁহি আৰু প্ৰায় 2 কিলোমিটাৰমান উঠিছোঁ পাহাৰত, আৰু 2 কিলোমিটাৰমান আছে। ইন্দ্ৰ আগত গুচি গ'লগৈ, তাৰ আগত পাহাৰত চলোৱা এক্সপিৰিয়েঞ্চ আছে, আমাৰ নাই। দুজন চাওক, এই দুজন ঠেলি ওলাইছেহি আৰু ৰাইজ আহিব পৰা নাই আৰু, যেনে তেনে নাহিলেও নহয় কাৰণেহে আহিছোঁ, কাৰণ ভিডিঅ'টোত কৈ দিয়াও হ'ল আগতেই আহিম বুলি, মানে এতিয়া এইকণ গৈ দিওঁ আৰু। বিকাশ দা কেনেকুৱা লাগিলে? ফাটিছে। এয়া বিকাশ দা মুখত শুনি লওক। ফাটি গৈছে, প্ৰপাৰ প্ৰেক্টিচ নোহোৱাকৈ ইয়ালৈ নাহিব। চাইকেল লৈ খোজকাঢ়িয়ে দিগদাৰ অলপ, চাইকেলতো আৰু ফাটি যায়। এয়া বিকাশ হৰগ্ৰীৱ মাধৱ মন্দিৰ আছে, তালৈও যাম, চাই থাকিব। প্ৰায় 3.5 কিলোমিটাৰ পাহাৰৰ ওপৰত চলোৱাৰ পিছত এতিয়া আমি এই পুৱামক্কা দৰগাহ শ্বৰীফ পালোহি। গুৱাহাটীৰ পৰা প্ৰায় 24 কিলোমিটাৰ দূৰত্বত এই দৰগাহটো আছে। আমাৰ লগত বহুত কেইজন আহিছিল, মানে বিকাশ দা, উপাংকৰ আৰু ইজন কোন আছিল? ঋষিকেশ। তেওঁলোক এতিয়ালৈকে পোৱাহি নাই, আহিব চাগে। আমাক ইয়াৰ বিষয়ে অলপ জনাব পাৰিব নেকি? মানে মানুহৰো গম পাব, আৰু জনাই জানেই আৰু নজনাখিনিও আগলৈ গম পাই আহিব পাৰিব, মানে 2 এষাৰ ক'লে ভাল লাগিব। মানে আৰম্ভণিৰ পৰা কেনেকৈ কি হ'ল, মানে ঠিক আছে অলপ আমাক। এখেতৰ নাম হৈছে হজৰত শ্বাহ চুলতান কাশ্মীৰী ৰহমতুল্লাহ। খুদুৰ ইৰাক বাগদাদ চহৰৰ পৰা আহিছিলে 1000 বছৰ আগত। এখেতৰ লগত 70জন শিষ্য আছিলে। এখেত হৈছে মুৰব্বী। ইয়াত থাকি আপোনাৰ ধৰ্ম প্ৰচাৰ কৰিছিলে। হিন্দু, মুছলিম, বৌদ্ধ, খ্ৰীষ্টান সকলোৱে লগ লাগি ইয়াৰ পৰা ধৰ্ম প্ৰচাৰ কৰিছিলে, আৰু তেওঁলোকে ইয়াত গোটেইখিনি মানুহ বসতি স্থাপন কৰিছিলে। সেই সময়ত আহোম ৰজা চন্দ্ৰকান্ত বৰফুকন পূজাৰীদেৱে আমাৰ ইয়াতে 9.5 বিঘা মাটি পুৱামক্কা দৰগাহৰ নামত দান কৰি থৈ গৈছে। তেতিয়াৰ পৰা এতিয়ালৈ চলিয়ে আছে। দেখিছে আপোনালোকে হিন্দু মুছলিমৰ এনেকুৱা অহা যোৱা, মানে এটা ভাবিব নোৱাৰা হেৰি। আৰু তাৰপিছত এখেতসকল মানে আপোনাৰ ইণ্টেগ্ৰেল হ'ল। তেখেতে এইটো মাজাৰ চৰূপ যাক কয় শ্বাহ চুলতান কাশ্মীৰী ওলাহি। ইয়াৰ ওচৰে পাঁজৰে মানে 69টা মানে কবৰ আছে। এইখিনি মানে এখেতৰ মেইন হিষ্ট্ৰী আপোনাৰ এইখিনি। আৰু পুৱামক্কা দৰগাহত অলপ সময় কটোৱাৰ পিছত এতিয়া আমি আকৌ যাবলৈ লৈছোঁ। এতিয়া ক'ত যাম আমি? এতিয়া হয়গ্ৰীৱ মাধৱ মন্দিৰ গৈ আছোঁ আমি, গতিকে লগ পাম তাত। পুৱামক্কাৰ পৰা ওলাই আহি হয়গ্ৰীৱ মাধৱ যোৱা ৰাস্তাত
এখন ফেমাছ হোটেল পালোঁ, চন্দ্ৰমা হোটেল। গতিকে ইয়াতে দুপৰীয়া আহাৰটো গ্ৰহণ কৰোঁ বুলি ভাবিছোঁ। গতিকে ব'লক ভিতৰত কিনো পাই চাওঁ। এয়া অভি ভোক লাগিছেনে? পূৰা লাগিছে। উপা ভোক এয়া বিকাশ দা আছে। বিকাশ দাৰতো আটাইতকৈ বেছি ভোক লাগিছে বোলে। তেওঁ কৈছে মই কিবা এটা নাখালে মই যাবই নোৱাৰোঁ। গতিকে ব'লক কিনো পাই চাওঁ। মানুহ যথেষ্ট ভিৰ। আহক। হোটেলত খাই বৈ আমি এতিয়া হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ফালে গৈ আছোঁ। তাৰপৰা কমচে কম 2 কিলোমিটাৰমান হ'ব আৰু। ব'লক চাই যাব কেনেকুৱা জেগা এইবিলাক। ইফালৰ পৰা আহি থাকিলে লেফ্ট ছাইডে সোমাব লাগিব। ৰাস্তা ধুনীয়া আছে বাৰু দেই। পাহাৰ পাওঁনে নাপাওঁ নাজানো, খালি এবাৰ নাপালে ভালেই বাৰু। পালে বস্তুটো বেয়া হৈ যায় অলপ। সোমাব লাগিব মন্দিৰৰ কাৰণে। হয়গ্ৰীৱ মাধৱৰ আমাৰ অগ্নিপীঠত চাকি ধূপ জ্বলাই পূজা কৰিলে আমাৰ চকুৰ আজে কাপ যায়। ৰাতিপুৱা 6 বাজি 20 মিনিটত আমাৰ পূজা হৈ গৈছে। 8:30 বজাত আমাৰ হোম হয়, দুপৰীয়া আমাৰ ভোগ হয়, ৰাতি আমাৰ আৰতি হ'ব। হয়গ্ৰীৱ মাধৱৰ ভিতৰত আমাৰ 5জনা বিগ্ৰহ আছে। হয়গ্ৰীৱ মাধৱ সোঁমাজত আছে, তেওঁৰ দক্ষিণত জগন্নাথ আছে, বিষ্ণুৰ বাহন গৰুপক্ষী আছে, আৰু গোবিন্দ মাধৱ আছে উত্তৰত, আৰু বাসুদেৱ আছে। এই পঞ্চমাধৱক আগত লৈ পূৰ্বমুনিয়ে ডাকৰ পল্লীৰ সন্ধিক্ষণৰ মাজত অখণ্ড প্ৰদীপ জ্বলাইছিল 5টা তেলৰ চাকি। তাত আমাৰ তেল আনিলে তেলটো আমাৰ ভিতৰত দিয়া যায়। এতিয়া আমাৰ তলত আমাৰ বিষ্ণু পুষ্কৰ আছে। বিষ্ণু পুষ্কৰত প্ৰথমতে মাছ কাছৰ পূজাটো হয়। তাৰপিছত হয়গ্ৰীৱ মাধৱক প্ৰদক্ষিণ কৰি আহি জগন্নাথ সেৱা হয়। জগন্নাথ সেৱাৰ পিছতহে আমাৰ ভিতৰত পঞ্চমাধৱক গ্ৰহণ কৰা হয়। ভিতৰলৈ যাবলৈ কিন্তু ভিতৰত কেমেৰা তোলা মানা আছে, সেইকাৰণে আমি ইমানতে ভিতৰত ৰখাব লাগিব। সেইকাৰণে ভিতৰত চাকি তাকি দিয়া হওঁ। এতিয়া আমি চাকি তাকি জ্বলাই অলপ বাহিৰত বহিব লৈছোঁ। এতিয়া আমাৰ লগত আছে এয়া বিকাশ দা, তাৰপৰা ঋষিকেশ, এয়া উপাংকৰ, আৰু এটা বান্দৰ ইন্দ্ৰ, তাৰপিছত সেইটো বান্দৰ এটা, সেইটো বান্দৰ তাৰ লগত সেইটো গৈছেগৈ। সেয়াই আৰু এতিয়া ইয়াৰ পৰা যামগৈ আৰু লাহেকৈ। ইয়াৰ পিছত ক'ত যাম এতিয়া? ঘৰে যাম আৰু। ঠিক আছে, ইয়াৰ পিছত ডাইৰেক্ট ঘৰে যাম আৰু। ঠিক আছে। বেলি পৰিল ছায়া নষ্টু হইলা দুটি বান্দা বজাৰ গেল কি কাৰণ আমাক কষ্ট দিলা কি কাৰণ। এতিয়া আমি মন্দিৰৰ পৰা ওলাই এয়া চাইকেল পাৰ্কিং চলাই আহিছোঁ। তাৰপৰা এতিয়া ইয়াৰ পৰা ডাইৰেক্ট আৰু গুৱাহাটী যাম। বাকী ভালেই লাগিলে আৰু যিমান যি পাৰিলোঁ দেখালোঁ, আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ আমি যিমানখিনি পাৰোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সেইটো ক'ব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঠিক আছে, আন এটা ভিডিঅ'ত লগ পাম। বাই বাই।